নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাই দিছোঁ যে পোৱালিবিলাকৰ যদি আপোনালোকৰ এনেধৰণে যদি জোপোকা লাগি থাকে আৰু এটা দুটা যদি আপোনালোকৰ পোৱালি যদি মৰে, তেতিয়া আপোনালোকে কেনেধৰণে প্ৰতিপালন কৰিব আৰু কি কি দৰৱ খুৱাব সকলোখিনি আজি জনাই দিম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে মন কৰিব যে আপোনালোকৰ কুকুৰা পোৱালিবিলাকৰ বৰ্ডিঙৰ পৰা যাতে হিটটো বাহিৰলৈ ওলাই নাযায়, আপোনালোকে ওপৰত এনেধৰণে বস্তা দি ঢাকি দিব। তাৰপিছত আপোনালোকৰ কুকুৰাবিলাকৰ 200 বাল্ব বা 100 বাল্বৰ আপোনালোকে লাইট জ্বলাই দিব। এনেধৰণে আপোনালোকে হাতখন ভৰাই পিনে চাব, তেতিয়া আপোনালোকে গম পাব যে গৰমটো কিমান হৈ আছে। তাৰপৰা হিটটো ধৰি ৰাখিবৰ কাৰণে ওপৰত এনেকৈ ধৰণে আপোনালোকে ঢাকি দিব। পানীবিলাক আপোনালোকে কুহুমীয়া গৰম পানী এনেকৈ খাবলৈ বুলি দিব। ডাঙৰবিলাককো আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ বুলি দি দিব কুকুৰা। সেইখিনি এতিয়া ধুনীয়াকৈ এনেকৈ ঠাণ্ডাত সিহঁতি আছে। ৰাতি যিহেতু ভিডিঅ'টো কৰিছোঁ আৰু সিহঁতক মই ধুনীয়াকৈ গৰম পানী খাবলৈ বুলি দিছোঁ, কুহুমীয়া গৰম পানী। আৰু সিহঁতক মই দৰৱত কি কি দিছোঁ আপোনালোকক দেখাই দিছোঁ। দৰৱটো দেখিছেনে আপোনালোকে? এইটো লেভোফ্লক্সেচিন ৱাটাৰ চলিউশ্যন আপোনালোকে দিবহি পাৰে। এইটো খোৱালে আপোনালোকে 100% ৰিজাল্ট পাব। ডাঙৰবিলাককো আপোনালোকে দিব পাৰে, সৰুবিলাককো আপোনালোকে দিব পাৰিব। সৰু যদি আপোনালোকৰ যদি পোৱালিবিলাক যদি মৰিছে, তেতিয়াহ'লে আপোনালোকে এইটো দৰৱ খুৱাব পাৰিব। আৰু কিটা বেমাৰত ব্যৱহাৰ হয় আপোনাৰ লিখি থোৱা আছে। আৰু আপোনালোকে ড'জবিলাক পাউডাৰ 10 কেজি বডি ৱেটত আপোনালোকে 1 গ্ৰামকৈ আপোনালোকে দিব লাগিব। 3 দিন বা 4 দিন আপোনালোকে ধুনীয়াকৈ দি দিব। আৰু ইয়াৰ দামটো হৈছে আপোনালোকে 500 টকা লয়, 512 টকা বুলি লিখা আছে, কিন্তু 500 টকা লয় দোকানত। আপোনালোকে ধুনীয়াকৈ আনি কিনি খুৱাই দিবহি, খুব ভাল আপোনালোকে ৰিজাল্ট পাব।